নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ভ্লগ এটা আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা ৰুটি চব্জি চাহ খালোঁ, আজৰি হ'লোঁ ৰাতিপুৱাৰ কামখিনি কৰি। এতিয়া ভাবিছোঁ ভ্লগটো আৰম্ভ কৰি লওঁ, তাৰপিছত যিখিনি পাৰোঁ দেখাই যাওঁ আপোনালোকক। চাই যাওক ভিডিঅ'টো। পঢ়িছা নাই? পঢ়িছোঁ। কি কালাৰ কৰিলা চাওঁ? এটা কালাৰ। একে কৰিলা গোটেইকেইটাতে? বেলেগ বেলেগ কালাৰ কৰিব লাগিছিলে। বেলেগ বেলেগ থকা হয়। এক্সামত মই শিকাই দিমগে নি? মেমৰ ওচৰত মই শিকাই দিম। মুখলৈ নিনিবা চাওঁ। মুখলৈ নিনিবা। ৰাইমছ এটা গাই দি আছোঁ ইংলিছৰ। ইংলিছৰ এইটো আছামিছৰহে, ইংলিছৰ এটা গোৱা। ইংলিছৰ টুইংকল টুইংকল twinkle little star, how light on the what you up a bottom for her, like a diamond in the sky. আছামিছৰ এটা গাই দিয়া হো। সোণমইনা পুতলাটো গাবানে? মোৰ এটা ভাইটি আছে, তো গাই দিয়া। এফালে চাই লোৱা, দেখুৱাই লোৱা। মোৰ এটা ভাইটি আছে, তো দেখুৱাই লোৱা। এফালে চাই লোৱা। পকা পকা আম পঢ়িবলৈ কোলে তাত টোপনি ধৰে। কেনেকে টোপনি ধৰেনো চাওঁ? গাই দিয়া আকৌ ভালকে। পঢ়া পঢ়া নামক প্ৰথমৰ পৰা ভালকে গাই দিয়া হো। মোৰ এটা ভাইটি আছে। মোৰ এটা ভাইটি আছে, তাৰ নাম সি খাই ভাল পায় পকা পকা আম পঢ়িবলৈ কোলে তাত টোপনি ধৰে। খেলা কথা শুনিলে দাঁত মেলি উঠে। ধন্যবাদ কৈছে। ইকণ গাই দিয়া আকৌ। হেৰিটো গাই দিয়াচোন। এতিয়া তুমি হিন্দী ৰাইমছ এটা গাই দিয়া। এক্সামত গাব লাগিব নহয়। তোমাৰ 22 তাৰিখৰ পৰা এক্সাম নহয়। এক্সামত তুমি গাব লাগিব নহয়। হিন্দী ৰাইমছ এটা গাই দিয়া, হিন্দী কবিতা এটা। আৰু কালাৰ কোৱা, কালাৰ কোৱা, কালাৰ কোৱা। কিবা এটা কোৱা, কোৱা আকৌ। এফালে চাই লোৱা, চাই লৈ কোৱা। মই কালাকক হ'ব দিয়া দেই। 22 তাৰিখৰ পৰা তাই ফাৰ্ষ্ট ইউনিট টেষ্ট আছে। তাই এবাৰ নাৰ্চাৰীত দিয়া হৈছিল। তাই শিক্ষা জীৱনৰ প্ৰথমটো পৰীক্ষা 22 তাৰিখৰ পৰা আছে। কি কৰে নাজানো, স্কুল বৰকৈ তাই যাবলৈও নাপালে। ভাল হ'ব ন? ভালকৈ পঢ়িবা ন? ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰিবা ন? ABC লিখিবা, লিখি দেখুৱাই দিয়া। চাওঁ ভালকৈ লিখা ABC, ভালকৈ লিখি দিয়া। ভালকৈ এটা লিখি দিয়া হওঁ চাওঁ। এইখিনিত এইটো লিখি দিয়া হওঁ, এইখিনিত ভালকৈ লিখা। কালাৰে লিখি আনিব। পেঞ্চিল কি কৰিলা? পঢ়া পঢ়া, মই অলপ পঢ়াই দিম বাৰু। এতিয়া দুপৰীয়াৰ ভাতৰ লগত খাবৰ বাবে মই বনাবলৈ লৈছোঁ মচুৰ মাহৰ বৰ। আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ ৰেচিপিটো। চাওক আপোনালোকে। এয়া মই লৈছোঁ মচুৰ দাইল, এয়া তিয়াই ৰাখিছিলোঁ। তিয়াই মই কাঢ়ি লৈছোঁ এনেদৰে পানীখিনিৰ পৰা। আৰু এয়া লৈছোঁ চাউল, চাউলখিনিও মই তিয়াই ৰাখিছিলোঁ। বেছি নহয়, চাউলো কমকৈ লৈছোঁ। আৰু দাইল লৈছোঁ। এইখিনি এতিয়া মই এটা মিক্সি জাৰত পিচি ল'ম। আৰু ইয়াৰ লগতে এফাল পিঁয়াজ মই কাটি দিছোঁ এনেদৰে টুকুৰা টুকুৰ কৰি।
পিঁয়াজটো এনেদৰে ইয়াত পিচি ল'লে অলপ মিঠা মিঠা লাগে, খাবলৈও ভাল টেষ্ট এটা আহে। আৰু এয়া মই 2টা কেঁচা জলকীয়া এনেদৰে ঠাৰিডাল আঁতৰাই দি দিছোঁ। এয়া মই কমকৈ পিচিম বুলি ভাবিছিলোঁ, মানে অলপ পিচিয়ে ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু বেছিয়ে মিহিৰ হৈ গ'ল। হ'ব, একো নাই, এনেদৰে বনাওঁ, কিন্তু কমকৈ পিচি ল'লে বেছি টেষ্ট হয় খাবলৈ। আৰু এয়া হৈছে নৰসিংহৰ কোষপাত, তেনেই কোমলীয়া, মই সৰু সৰুকৈ কাটি দিছোঁ। আৰু ইয়াতে মই এটা পিঁয়াজ মিহিকৈ কাটি দি দিলোঁ। আৰু ইয়াতে আধা চামুচতকৈও কম জোখৰ মই জালুকৰ গুড়া দিলোঁ। আৰু নিমখ দি লৈছোঁ নিজৰ আন্দাজ মতে। আৰু নিজৰ জোখমতে মই হালধিও দি লৈছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া গেছৰ ওপৰত এখন সৰু কেৰাহী পাতি ল'লোঁ। কেৰাহীখন গৰম হ'লত এতিয়া অলপ মিঠাতেল দিছোঁ। আপোনালোকে ইয়াত ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰিব, মই মিঠাতেলহে ব্যৱহাৰ কৰিছোঁ। এতিয়া তেলখিনি গৰম হ'লত ইয়াত মই এপাত চামুচৰ সহায়েৰে এই মচুমাহৰ যিখিনি বৰ বনাবৰ বাবে মই সানি ৰাখিছিলোঁ তাৰ এনেদৰে দি দিছোঁ। অলপ সময় মূৰে মূৰে এইখিনি লুটিয়াই দিব লাগিব। এনেদৰে আপোনালোকে এনেও পকৰি বনাই খায়েই বাৰু, তথাপিতো দেখাই দিছোঁ মই মোৰ পদ্ধতিটোৰে। এইখিনি সিজালৈকে, মানে যিমানখিনি জোখত সিজিব লাগে সিমানখিনিলৈকে ভাজি ল'লোঁ। তাৰপিছত এয়া দেখিছে ধুনীয়া হৈছে বৰখিনি। পিঁয়াজটো অলপ সৰহকৈ দি ইয়াতকৈ সৰুকৈ পকৰীৰ ষ্টাইলত আপোনালোকে বনাই লাল চাহৰ লগত খাব পাৰিব, বহুত ভাল হয় খাবলৈ। মই এতিয়া ভাতৰ লগত খাম বাবে এনেদৰে ডাঙৰ ডাঙৰ কৰি বনালোঁ। দুপৰীয়াৰ ভাত খালোঁ। ভাত খাই এতিয়া সময় হৈছে 2:30 আৰু অলপ বাহিৰত বহিবলৈ আহিছোঁ। বহোচোন অলপ। বৰষুণ দি আছিলে, এতিয়া অলপ এৰিছে, বতৰটো অকণমান ভাল কৰিছে, মুকলি কৰা যেন কৰিছে, কি কৰে নাজানো পিছলৈ আকৌ। এইকেইদিনটো বৰষুণ দিয়ে আছে। আজি অকণমান ভাল কৰিছে, তাৰপৰা আহিব চাগে অলপ পিছত আকৌ বৰষুণ। ডাৱৰীয়াই কৰি থৈছে বাৰু বতৰটো। বতৰটো বেয়া হৈ আছে, ডাৱৰীয়া হৈ আছে, এতিয়া বৰষুণ দিলে। এয়া চোৱা বতৰটো কি বতৰটো কথা বতৰটো দেখুৱাই দিব লাগে। বতৰটো কেনেকে দেখাই দিম মই এতিয়া? এইটো বতৰটো ৰ'বা, মই বাহিৰৰ পৰা দেখাই দিম আকৌ। আহক, চেণ্ডেল নিপিন্ধাকে বাহিৰত নাথাকে, আহা। বতৰটো এতিয়া আমি অলপ বহি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ছাবস্ক্ৰাইব কৰিবলৈ কোৱা নাই। ভিডিঅ'টো অফ কৰি দিব। বৰষুণ দিব বুলি কওঁতে বৰষুণ আনিলে। এয়া সঁচাকৈ দেই, এইকেইদিন বতৰটো যে কিনো হৈছে। বাইকখন তিতিলে, দেউতা বাইক তিতিলে। এতিয়া ললিপপ কোনে দিলে আকৌ? এতিয়া খালানে? বৰষুণ দিছে, যাওঁ ভিতৰলৈ যোৱাচোন তুমি।
হা কালা বস্তু কি কালা ইফালে ইফালে মামা আও কেসি কত আনিম ভৰাই দিয়া মোৰ কি গলে কাকা মই আনি দিম এইটো কোনে আনি দিলে এতিয়া মাই ধুনীয়া লাগিছেনে ভিয়াইছে এক্সামৰ আগত গিফ্ট দিছে ন অ গিফ্ট দিছে চকলেট হা চকলেট চকলেট পৰীক্ষা দিনাহে দিম তুমি ধুনীয়াকৈ পৰীক্ষা দিলেহে দিম নহয় দামত দিছে এই জামিতিটো আগতীয়াকৈ দি দিলোঁ আৰু হয় অঁ দেবিজি পৰীক্ষা দিবৰ কাৰণে ধুনীয়াকৈ জ্যামিতিটো দি দিলোঁ তাৰপিছত পৰীক্ষা যদি ধুনীয়াকৈ পাৰা পাইছিলি তেতিয়া মই নতুন নতুন বস্তু দি থাকিম বনাবলৈ লৈছোঁ চাহ এতিয়া সময় হৈছে আবেলি 3:30 আৰু মই চাহ বনাওঁ আমি এইটো সময়ত সকলোৱে চাহ একাপ খাওঁ ঘৰখনৰ সকলোৱে এইটো সময়ত ঘৰত থাকোঁ যিহেতু একেলগে চাহ একাপ খাওঁ দিনটো 2 কাপ খাওঁ আমি চাহ কেতিয়াবা 3 কাপ হয়গৈ বাৰু দেখিলে এইটো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ